নেপিয়াৰ ঘাঁহৰ দৰে পাৰাও এবিধ বাৰমহীয়া ঘাঁহ। এই ঘাঁহ উষ্ণ আৰু আৰ্দ্ৰ জলবায়ুৰ ঠাইত ভালকৈ বাঢ়ে আৰু পশুখাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। সেয়েহে বছৰৰ সকলো সময়তে ইয়াৰ পৰা পুষ্টিকৰ সেউজীয়া ঘাঁহ পাই থাকিব পাৰি। সাৰুৱা দ মাটিত এইবিধ ঘাঁহৰ খেতি ভাল হয়। জেকা অথবা পানী থকা মাটি ইয়াৰ বাবে উপযোগী। এইবিধ ঘাঁহৰ খেতি শিপা অথবা পোখাৰ পৰা কৰা হয়। খেতিৰ সময় অসমত বহাগ মাহৰ পৰা আহাৰ মাহলৈ পাৰা ঘাঁহৰ খেতিৰ বাবে উপযুক্ত সময়। মাটি প্ৰস্তুতি পাৰা ঘাঁহ খেতিৰ বাবে মাটি ভালদৰে চহ কৰিব লাগে আৰু মাটি বোকা কৰি প্ৰস্তুত কৰিব লাগে। সাৰ প্ৰয়োগ মাটি প্ৰস্তুত কৰাৰ সময়ত বিঘাই প্ৰতি 8 কিলোগ্ৰাম ইউৰিয়া সাৰ প্ৰয়োগ কৰিব লাগে। প্ৰতিবাৰ ঘাঁহ চপোৱাৰ পিছতে বিঘাই প্ৰতি 4 কিলোগ্ৰাম ইউৰিয়া পুনৰ টপ ড্ৰেছ কৰিব লাগে। ৰোপণ পদ্ধতি বিঘাই প্ৰতি 2000ৰ পৰা 2500 কাটিং অৰ্থাৎ প্ৰায় 1ৰ পৰা 170 কুইণ্টল ৰুব লাগে। প্ৰতিটো কাটিঙত 2ৰ পৰা 3টা পোখা থাকিব লাগে। কাটিংবোৰ শাৰী শাৰীকৈ ৰোপণ কৰিব লাগে। দুটা শাৰীৰ মাজৰ দূৰত্ব 60 চেণ্টিমিটাৰ হ'ব লাগে আৰু দুটা কাটিঙৰ মাজৰ দূৰত্ব প্ৰায় 5 চেণ্টিমিটাৰ হ'লে ভাল উৎপাদন আশা কৰিব পাৰি। জলসিঞ্চন ব্যৱস্থা জলসিঞ্চনৰ ব্যৱস্থা থাকিলে খৰাং বতৰত অথবা মাটিৰ জিপ নাইকিয়া হোৱা অৱস্থাত ইয়াৰ ব্যৱহাৰ কৰিলে ভাল উৎপাদন পোৱা যায়। ঘাঁহ চপোৱা ৰোপণৰ পৰা 3 মাহৰ পিছত এই ঘাঁহ চপাব পাৰি। তাৰ পিছত 30 দিনৰ অন্তৰে অন্তৰে এইবিধ ঘাঁহ চপাই থাকিব পাৰি। উৎপাদন এইবিধ খেতিৰ পৰা এবিঘা মাটিত বছৰি প্ৰায় 110ৰ পৰা 22 কুইণ্টল সেউজীয়া ঘাঁহ পাব পাৰি। খাদ্যগুণ পাৰা ঘাঁহত প্ৰায় 6.9% মাংসহাৰ থাকে। তাৰোপৰি 0.32% কেলছিয়াম আৰু 0.35% ফছফৰাছো থাকে। সেয়েহে পশু খাদ্যৰ বাবে ই উৎকৃষ্ট খাদ্য। নিউজ ডেস্ক ৰিপৰ্ট অংকুৰিত অসম।